আচলতে নলবাৰীৰ ৰাসৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে যিহেতু মই MNC বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী আছিলোঁ আগতে যেতিয়া কলেজত পঢ়ি আছিলোঁ সদায় চাব আহোঁ আৰু তাৰপিছত যেতিয়া গুৱাহাটীলৈ যোৱা হ'ল অকণমান গেপ হৈ গ'ল কিন্তু যোৱাবাৰ মই অতিথি শিল্পী হিচাপে ইয়াতে নিমন্ত্ৰণী পাইছিলোঁ যোৱাবাৰ অনুষ্ঠান কৰিছিলোঁ আৰু আজিও যেতিয়া মোৰ ধমধমাত অনুষ্ঠান আছিলে ভাবিলোঁ যিহেতু ইমান স্মৃতি আছে আচলতে নলবাৰীৰ ৰাসলৈ আহিলে নষ্টালজিক হৈ পৰোঁ বহুত ভাল লাগে গতিকে মই ভাবিলোঁ এবাৰ সোমাই যাওঁ আৰু বহুত ভাল লাগিলে এইবাৰ জুবিনদাৰ ইমান ধুনীয়া প্ৰতিমূৰ্তি এটা দেখিবলৈ পাইছোঁ প্ৰত্যেকবাৰে নলবাৰীৰ ৰাসত মই যিমানখিনি জানো কিবা এটা স্পেচিয়েলিটি থাকে প্ৰত্যেকবাৰে আৰু এইবাৰ জুবিনদাৰ প্ৰতিমূৰ্তিটো স্পেচিয়েল বহুত ভাল লাগিছে দেখি আৰু আচলতে নলবাৰীৰ মানুহখিনি বহুত মৰমীয়াল মই বহুত মৰম পাইছোঁ নলবাৰীৰ পৰা সেইকাৰণে নলবাৰীখন মোৰ বহুত আপোন হয় আচলতে সেইটো মই এতিয়াও এনেকৈ ভবা নাই যে জুবিনদা নাই মানে তেনেকৈ নাভাবোঁৱে মই ভাবিছোঁ এতিয়াও আমাৰ মাজত জুবিনদা আছে সেনেকৈ সদায় জীয়াই ৰাখিব লাগিব আমি জুবিনদাক আমাৰ মাজত আৰু সোনকালে জুবিনদাই ন্যায় পাওক তাৰে কামনা কৰিছোঁ